নমস্কাৰ প্ৰিয় বন্ধুসকল, এই মুহূৰ্তত লৈ আহিছোঁ আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ইজৰাইলৰ পক্ষত থিয় দিছে এতিয়া ভাৰতে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইট। ভয়ংকৰ যুদ্ধৰ মাজতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ জৰুৰী ফোন কল ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ। নৰেন্দ্ৰ মোদীয়ে ক'লে সংকটৰ সময়ত ভাৰত ইজৰাইলৰ সৈতে আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই টুইট। এই কঠিন সময়ত ইজৰাইলৰ সৈতে ভাৰতৰ জনসাধাৰণে দৃঢ়তাৰে থিয় দিছে। আৰু অধিক ভয়ংকৰ হৈ পৰিছে এতিয়া ইজৰাইল হামাছৰ যুদ্ধ। আৰু দুয়ো পক্ষৰ সহস্ৰাধিক লোকে হেৰুৱাইছে প্ৰাণ। হামাছক শেষ কৰি দিয়াৰ হুংকাৰ এতিয়া ইজৰাইলৰ। ইজৰাইলী এয়াৰফ'ৰ্ছে গাজা ষ্ট্ৰীপত চলাইছে ধ্বংসলীলা। আমাৰ পৰৱৰ্তী খবৰটো হৈছে নিজ বন্দুকৰ গুলীত নিহত হৈছে CRPF জৱান। সৰু পথাৰৰ উৰিয়াম ঘাটত অঘটন। নিজ বন্দুকৰ গুলীত নিহত হোৱাৰ সন্দেহ CRPF জোৱানজন। মৃত জোৱানজনৰ নাম গোলাব হুছেইন। গোলাব হুছেইন উৰিয়াম ঘাট স্থিত CRPF 142 বাহিনীৰ জোৱান আছিল। আৰু কৰ্তব্যৰ পৰা কেম্পলৈ আহি থকা অৱস্থাত উক্ত ঘটনা সংঘটিত হৈছিল। আমাৰ পৰৱৰ্তী খবৰটো হৈছে থিয়েটাৰ চলি থাকোঁতে সংঘটিত হ'ল এক ভয়ংকৰ ঘটনা। ডিব্ৰুগড়ৰ জামিৰৰ নিশা সংঘটিত হ'ল এই ভয়ংকৰ ঘটনা। ডিব্ৰুগড়ত হৰগৌৰী থিয়েটাৰ চলি থাকোঁতে ঘটিল এই অঘটন। আৰু হৰগৌৰী থিয়েটাৰ চলি থাকোঁতে গেলাৰী ভাঙি গুৰুতৰভাৱে আহত হ'ল 50জনকৈ লোক। আঘাতপ্ৰাপ্তসকলক নিশাই বৰবৰুৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল। আৰু কিন্তু পৰৱৰ্তী সময়ত জৰুৰীকালীনভাৱে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। আমাৰ পৰৱৰ্তী খবৰ হৈছে চকুৰ সন্মুখতে শেষ হৈ গ'ল তিনিটাকৈ পৰিয়ালৰ সকলো। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে যা গ'ল তিনিটাকৈ বাসগৃহ। বিশ্বনাথ চাৰিআলিৰ বাম গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড। চকুৰ সন্মুখতে সকলো জ্বলি শেষ তিনিটাকৈ পৰিয়ালৰ। জুইত যা গ'ল কিষণ বাজপৰ, শাৰদা বাল্মীকি আৰু পপ্পু বাল্মীকিৰ ঘৰ। আমাৰ পৰৱৰ্তী বিশেষ গুৰুত্বপূৰ্ণ খবৰ হৈছে কাশ্মীৰত সেনা সন্ত্ৰাসবাদীৰ ভয়ংকৰ সংঘৰ্ষ। জম্মু কাশ্মীৰত সেনাৰ গুলীত নিহত হৈছে 2 উগ্ৰপন্থী। উগ্ৰপন্থী দুটা মৰিফাত মকবুল আৰু জাজিম ফাৰুক বুলি চিনাক্ত কৰা হৈছে। কাশ্মীৰী পণ্ডিতৰ হত্যাত জড়িত এই দুয়োজন। আৰু কাশ্মীৰী পণ্ডিত সঞ্জয় শৰ্মাক হত্যাৰ নাম সাঙুৰ খাইছিল দুয়োজন উগ্ৰপন্থীৰ নাম। আৰু বৰ্তমানে অঞ্চলটোত বৃহৎ সংখ্যক সামৰিক বাহিনী নিয়োজিত হৈ আছে। আমাৰ পৰৱৰ্তী এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰি বিপদত এতিয়া কংগ্ৰেছৰ নেতা। অমৃত কলহ যাত্ৰাই কংগ্ৰেছত লগাইছে গৃহকণ্ডল। অমৃত কলহ যাত্ৰাত অংশ লৈ বিপদত পৰিছে এতিয়া কংগ্ৰেছ নেতা। অমৃত কলহ যাত্ৰাত অংশ লৈ নিলম্বিত হৈছে মাটিয়া ব্লক কংগ্ৰেছৰ সভাপতি আইনুল হক চৌধুৰী। গোৱালপাৰা মহিলা কংগ্ৰেছৰ সভানেত্ৰী আফৰোজা বেগমক নিলম্বন কৰা হৈছে। আৰু নিলম্বনৰ নিৰ্দেশনাত নাম আছে বিধায়ক AK ৰছিদ আলমৰ। আমাৰ পৰৱৰ্তী খবৰ হৈছে আজি ৰাজ্যৰ লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। চৰকাৰী আঁচনি লাভ কৰা প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব আজি ধন। বৃদ্ধ পেঞ্চন লাভ কৰা সকলৰ একাউণ্টত সোমাব আজি ধন। অৰুণোদয় আঁচনি লাভ কৰা সকলৰ একাউণ্টত সোমাব আজি চৰকাৰী ধন। আৰু বিধৱা পেঞ্চনৰ ধন সোমাব আজি একাউণ্টত। আমাৰ পৰৱৰ্তী এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ হৈছে হামাছক শেষ কৰাৰ প্ৰতিজ্ঞা লৈছে ইজৰাইলে। হামাছক শেষ কৰাৰ প্ৰতিজ্ঞা এতিয়া ইজৰাইলৰ। হামাছক শেষ কৰিবলৈ 3 লাখ সৈন্য সাজু কৰিছে ইজৰাইলে। হামাছ শেষ নোহোৱালৈকে আক্ৰমণ চলি থাকিব ইজৰাইলত। আৰু নিশা গাজাত ইজৰাইলী সেনাৰ ভয়াৱহ এয়াৰ ষ্ট্ৰাইক। আনফালে পেলেষ্টাইনসহ কেইবাখনো ৰাষ্ট্ৰ বহিছে বৈঠকত।
ইজৰাইলৰ বিৰুদ্ধে একত্ৰিত হৈছে 56খনকৈ ৰাষ্ট্ৰ। আমাৰ পৰৱৰ্তী এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ হৈছে প্ৰায় 18,000 ভাৰতীয় আবদ্ধ হৈ আছে ইজৰাইলত। হামাছৰ আক্ৰমণৰ পাছতে ভাৰতীয়সকলৰ মাজত আতংকময় পৰিস্থিতি হৈছে। বিগত 3 দিন ধৰি ইজৰাইল আৰু হামাছৰ মাজত অব্যাহত আছে যুদ্ধ। যোৱা শনিবাৰৰ পৰাই ইজৰাইলত ভয়ংকৰ আক্ৰমণ কৰে হামাছে। আৰু হামাছৰ এই আক্ৰমণৰ পাছতে এয়াৰ ইণ্ডিয়াই তেল অভিভৰ পৰা বন্ধ কৰি দিছে বিমান সেৱা। আৰু যাৰ ফলত বিপদত পৰিছে হাজাৰ হাজাৰ ভাৰতীয়। ইজৰাইলৰ কেইবাখনো শিক্ষা অনুষ্ঠানত অধ্যয়ন কৰি আছে ভাৰতৰ শিক্ষাৰ্থীয়ে। তেওঁলোকৰ প্ৰত্যাৱৰ্তনৰ বাবে দূতাবাসত দাখিল কৰা হৈছে আবেদন। আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে হামাছে যুদ্ধ আৰম্ভ কৰিছে, কিন্তু শেষ কৰিম আমি। হামাছৰ বিৰুদ্ধে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সকিয়নি। হামাছক শেষ কৰি নিদিয়া পৰ্যন্ত আক্ৰমণ চলি থাকিব বুলি হুংকাৰ দিছে ইজৰাইলে। হামাছে যুদ্ধ আৰম্ভ কৰিছে, কিন্তু শেষ কৰিম আমি। হামাছ ইজৰাইলৰ যুদ্ধক লৈ দুটা ভাগত বিভক্ত হৈছে এতিয়া বিশ্ব। ইজৰাইলৰ সমৰ্থনত থিয় দিছে আমেৰিকা যুক্তৰাষ্ট্ৰ, ভাৰত, অষ্ট্ৰেলিয়া, ইউক্ৰেইন, ব্ৰিটেইন, ফ্ৰান্স, ইউৰোপীয়ান ইউনিয়ন, বেলজিয়ামেও সমৰ্থন দিছে ইজৰাইলক। ইজৰাইলৰ বিৰোধিতা কৰিছে ইৰাণ, কাটাৰ, কুৱেইট, লেবানন, য়েমেন, ইৰাক, চিৰিয়া। আৰু হামাছক পুলিয়াই পোখাই উঘালিবলৈ 3 লাখ সৈন্য সাজু কৰি ৰাখিছে ইজৰাইলে। ইজৰাইল হামাছৰ আক্ৰমণ প্ৰত্যাক্ৰমণত মৃত্যু হৈছে হাজাৰ হাজাৰ লোকৰ।